welcome back to my channel Himos Vlog. মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। তো আজি এটা সানডে ব্লগ স্টাৰ্ট কৰিছো। ব্লগটো ৰাতিপুৱাৰ পৰা স্টাৰ্ট কৰি দিছো। এতিয়া হৈছে 8:21 আৰু এতিয়া পঢ়ি আছো। এয়া ভন্টি, এয়া মই পঢ়ি আছো। এফালে এখেত গাইস আৰু মই স্কুলত কি কৰি জানো ৰাবাৰে ন টেবুলখন থাকে ন বেঞ্চ এনেকে কৰি কিনি তাৰ পৰা এবিলাক থাকে ন ক্লে বনাই কিনি জানে আইও এনেকে কৰি থাকো। এই এক্সাম হৈছে ইংলিছ আছে, পঢ়া নাই কিন্তু এইবোৰ চপতি কৰি আছে। কিন্তু শুনা কিনো কাম ব্লা 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 কৈ থাকো তোমালোকে আপোনালোকক না কাকা কি বুলি কয় তো আপোনালোকে সাবস্ক্ৰাইব কৰিব বেছিকে, আমি নিউ হয় নি। So hey guys, আপা আহিছে, মানে আপা মানে জেঠাই, মানে মোৰ মাৰ বা হয়, মোৰ জেঠাই হয় আৰু মই আপা বুলি মাতো। আৰু আপা আহিছে, আপাৰ ঘৰ চাবুৱাত হয়। তো আজি আহিছে, মাহেঁতি বজাৰ গৈছিলে, আজি দেওবাৰ যিহেতু বজাৰ গৈছিলে, তেতিয়া মাহঁতৰ তাৰ পৰাই আপাহেঁতি লগতে গুচি আহিলে। আৰু এতিয়া বজাৰ আনিলে আৰু চালোঁ কি আনিলে। তাৰপিছত এতিয়া মই পঢ়ি আছোঁ, পঢ়াৰ পিছত চাওঁ আজি যদি কিবা ৰেচিপি দিওঁ আৰু মানে বনালে মানে নিশ্চয় দিমেই মই। আৰু ভিডিঅ'বোৰ শেষলৈকে চাব। এক্সিডেণ্ট কৰাত লগত কথা পাতিম। বৰিয়ালৰ মাছৰ লগত আমি চচনা বনাইছোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ, অলপ ফুল ফ্ৰাই নকৰোঁ। পিঁয়াজ, গুটি আলু, চজিনা কাটি ল'লোঁ। এইফালে এইখিনি ফ্ৰাই কৰি শেষৰ পিছত বনামে আৰু গ্ৰীণ মটৰ। তো একেখিনি তেলতে এতিয়া পিঁয়াজ দি দিছোঁ, আদা নহৰু দি দিছোঁ। এয়া সিজি আছে। মই ফাৰ্ষ্ট টাইম বনাইছোঁ পিছে দেই, চজিনাৰ লগত মাছ। নাজানো কেনেকুৱা হয়, খাই চালে গম পাম। বিলাহী আৰু জলকীয়া কাটি ল'লোঁ, এইফালে মাছখিনি এতিয়া মই বিলাহী আৰু জলকীয়া অকল দুটা দিছোঁ, নহ'লে ভণ্টিয়ে খাব নোৱাৰে যে, কিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিম। এয়া বিলাহী গলিছেগৈ। কালাৰটো বৰ ধুনীয়া হৈছে। এফালে গৰম পানী পাতি দিলোঁ। কালাৰ চাওক গাইছ, বহুত ধুনীয়া।
কেমেৰাত ইমান ধুনীয়া নালাগে বাৰু, তথাপি ৰিয়েলত গৰম পানী দিম ৰ'বা। উতলিব দিম, উতলাৰ পিছত মাছখিনি দি দিম, ঢাকি দিম। চ' এতিয়া মই মাছখিনি দি দিওঁ, উতলিছে। এবাৰ আকৌ উতলিবলৈ দিওঁ ধুনীয়াকৈ, যাতে সোৱাদ হয় আৰু মাছৰ জোলখন। গাইজ এতিয়া হৈছে টাইমটো 4টাই হ'ব হ'ল আৰু মই ভণ্টিক টিউশ্যনত থ'ব আহিলোঁ। তো এতিয়া যাম আকৌ নিবলৈ আহিবলৈ। মই আপাহঁতৰ ঘৰত থাকি গ'লোঁ হয় তাইক মানে ছুটি হোৱা টাইমটোলৈকে, কিন্তু আপাহঁতি মানে ঘৰত নাই আজি, মই গম নাপালোঁ কথাটো আৰু সেইকাৰণে ঘূৰি আহিব লগা হ'ল। আকৌ আনিবলৈও যাব লাগিব। আৰু এটা কথা, মই সদায় ৰেচিপিবোৰ বনাওঁ, কিন্তু কি হয় প্ৰথমতে মই ঠিকেই ভিডিঅ' কৰি থাকোঁ, কিন্তু লাষ্টত মই শ্বুটটো কৰিবলৈ পাহৰি থাকোঁ, মানে ভিডিঅ' কৰিব পাহৰি থাকোঁ। সেই তেনেকৈ আজিও মই মাছৰ এইটো বনাইছিলোঁ যে, মাছৰ ৰেচিপিটো সেইটো বনালোঁ। লাষ্টত মানে ধনিয়া দিলোঁ আৰু সেইখিনি মই নেদেখালোৱে, পাহৰি থাকিলোঁ। তো ভাত পানী খালোঁ আৰু মই ভিডিঅ'টো নবনালোঁ যে, সেইকাৰণে কৈ দিছোঁ। চ' গাইজ গৈ থাকোঁ ব'লক। চ' হাই গাইজ, ঘৰ পালোহি মানে অথনি ভণ্টিক থৈ পিনে ঘৰ আহিলোঁ, আকৌ এতিয়া আনিবলৈ গ'লোঁ আৰু তাৰপিছত ঘৰ পালোহি। এতিয়া মুখ হাত ধুই ল'লোঁ, কিবা এটা খালোঁ আৰু এতিয়া পঢ়িছোঁ। চ' গাইজ এতিয়া পঢ়ি লওঁ, তাৰপাছত ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ, আৰুনো কি দেখাম, পঢ়িম, তাৰপিছত ভাত খাম, শুই যাম, সিমানেই। তো ভিডিঅ'টো মই ইমানতে এণ্ড কৰি দিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।